এয়া ইতিমধ্যে আমাৰ শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ সদৌ অসম সকলোকে আদৰিবলৈ আমাৰ সকলো আইবাসকলে ইয়াত উপস্থিত হৈ আছে, নাম গাই আছে, আদৰিবলৈ আৰম্ভ কৰিছে। গতিকে সকলোখিনি কাৰ্যসূচী সকলোকে কৰিব বুলি আশা কৰিছে। আঞ্চলিক বৰনামঘৰত এতিয়া সাজু কৰা হৈছে। সকলো যুৱ মঞ্চক আদৰিবলৈ ইয়াত নামঘৰৰ সন্মুখতে গামোচা পাৰে এনেদৰে এতিয়া সকলো আইসকলে ইয়াত অপেক্ষা কৰি আছে। কৃষ্ণ আজি তেলেম আঞ্চলিকৰ বৰনামঘৰৰ সন্মুখত আমি উপস্থিত হৈছোহি। আমি শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ ময়ো এজন সদস্য। গতিকে আমাৰ এই সংঘই এই বছৰ ৰঙালী বিহুৰ উপলক্ষে আমাৰ গোটেই অসমত আঞ্চলিক আৰু শাখাসমূহত আমাৰ প্ৰচাৰ সংঘৰ যুৱ মঞ্চই ভ্ৰমণ কাৰ্যসূচী হাতত লৈছিলে। সেই কাৰ্যসূচী আমাৰ চলি আছিলে আৰু এতিয়াও চলি আছে। গতিকে আজি এই তেলেম আঞ্চলিক বৰনামঘৰৰ সন্মুখতে আমাৰ সকলো সদস্যই আমাৰ উপস্থিত আছে। আমাৰ সাংস্কৃতিক যুৱ মঞ্চৰ সম্পাদক সভাপতি, গতিকে এইসকলক আৰু এই আমাৰ ওচৰতে আছে। গতিকে কৃষ্ণ আপোনাক মোৰ এই চেনেলৰ যোগেদি আপোনালোকৰ সকলোকে মই প্ৰণাম জনাইছোঁ। গতিকে আজি এই যুৱ মঞ্চৰ এই ভ্ৰমণ কাৰ্যসূচীৰ উপলক্ষে আমি এতিয়া বৰ্তমান চলি আছে, সেই বিষয়ে আপুনি অকণমান দৰ্শাই দিয়ক কৃষ্ণ।
শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ মই খেতি সম্পাদক। সেয়েহে আপুনি দৃষ্টিগোচৰ দিছে আমাৰ শংকৰদেৱ প্ৰচাৰ সংঘই আমি আজি ৰঙালী বিহু উপলক্ষে আৰু গোটেই অসমৰ আমাৰ যুৱ মঞ্চই আজি অসমৰ শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘ য'ত আছে আমাৰ কামৰূপৰ পৰা ধৰি আজি গোলাঘাট, নগাঁও, মৰিগাঁও আদি কৰি আজি তেলেমত আমি প্ৰস্তুত কৰি আমাৰ কাৰ্যবোৰ ৰূপায়ণ কৰি আহিছোঁ। সেয়ে আমি আজি আমাৰ তেলেম আঞ্চলিকত উপনীত হৈ আমাৰ কাৰ্যসূচীটো ভ্ৰমণ কাৰ্যসূচীটো আমি আজি ইয়াৰ পৰা স্থগিত ৰাখিম আৰু পৰৱৰ্তী কাৰ্যসূচী অহা পুহ মাহৰ এসপ্তাহ পিছত আমাৰ সদৌ অসম শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ মূল কমিটি বিষয়ববীয়াসকলৰ লগত আলোচনা মৰ্মেহে আমি নেক্সট পৰৱৰ্তী ভ্ৰমণ কাৰ্যসূচী আৰম্ভ কৰিম বুলি মোৰ ফালৰ পৰা সকলোলৈ আমাৰ সদৌ অসম শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ বাপ তথা আইমাই সমস্ত আৰু মোৰ বন্ধুবৰ্গ যুৱক বন্ধুসকললৈ মই মোৰ ফালৰ পৰা বাৰ্তা প্ৰেৰণ কৰিছোঁ। আমাৰ আৰু শাখা বুলিবলৈ আছে। আমাৰ শাখা কমেও ধেমাজিত 2খন আৰু গোগামুখত 3খন, আপোনাৰ তেজপুৰত 1খন আৰু বিশ্বনাথ চাৰিআলি 1খন, তাৰপিছত লখিমপুৰত 4খন, তাৰপিছত শদিয়াত 1খন আৰু জাগোনত 1খন। এইকেইখনত আমাৰ বাকী থাকিল। সেয়েহে পৰৱৰ্তী সময়ত আমি সকলো বাপ বান্ধৱৰ লগত আলোচনা মৰ্মে আমি পুনৰ আকৌ এই কাৰ্যসূচী চলোৱা সম্ভাৱনা আছে। এই কাৰ্যসূচী যুৱ মঞ্চই যিখিনি পৰ্যালোচনা কৰি কাৰ্যসূচী চলাই আছিলে, গতিকে এই প্ৰতিনিধিসকলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী কাললৈ এই মোৰ আপোনালোকৰ কৃপাত সেইখিনি চেনেল মই বনাইছোঁ ভক্তিভাৱৰ আৰু যিকোনো প্ৰতিভা সম্পন্ন ল'ৰা ছোৱালী তেনেকৈ শিশুসকলৰ প্ৰতিভা বিকাশৰ কাৰণে সেই প্ৰতিভা মহান এই চেনেলটো মই বনাইছোঁ। সেইখিনি চেনেলটো আপোনালোকে সম্পূৰ্ণ সহায় সহযোগিতা কৰিব, মোক আশীৰ্বাদ কৰিব, মৰম চেনেহ সকলো মোক সদায় পাম বুলি মই আশা কৰি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰণাম জনাই আপোনালোকক সাক্ষী কৰি ইমানটোৱে সামৰিছোঁ। কৃষ্ণ।